বৰ্গ নিৰ্ণয় কৰাৰ কেইটামান শ্বৰ্ট ট্ৰিক শিকাম। যিবিলাক সংখ্যা 100ৰ ওচৰ হয় সেইবিলাক সংখ্যা বৰ্গ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত কিছুমান শ্বৰ্ট ট্ৰিক আছে। যেনে 91, ছাপ'জ 91ৰ বৰ্গ নিৰ্ণয় কৰিব লাগে। 91ৰ লগত কি সংখ্যাটো মানে যোগ কৰিলে 100 হয়। আমি জানো যে 9, সেইটো 9টো ইয়াৰ পৰা বিয়োগ কৰি দিলোঁ। ইয়াৰ পৰা বিয়োগ কৰি দিলে 11 হ'ল, 9, 10, 11, 2 থাকিলে এইফালে 82 হ'ল। এতিয়া 9ক বৰ্গ কৰিলেই হৈ যাব। 9 কিমান? 81। গতিকে 91 বৰ্গ হৈছে 8281। তেনেদৰে আমি 92টো কৰিব পাৰোঁ। 92 বৰ্গ কেনেকৈ উলিয়াম? 92ৰ লগত কিমান যোগ কৰিলে 100 হ'ব? 92ৰ লগত সদায় আমি 8 যোগ কৰিলে 100 হয়। এইটো বিয়োগ কৰি দিলোঁ। 12 পৰা 8 গ'ল, 9, 10, 11 পৰা 4 থাকিব, 84 থাকিব। এইটো 84 8 গুণ কিমান? 64। বুজো কনচেপ্ট? 15, 25, 35, 45 এই সংখ্যাকেইটা 55 এই সংখ্যাবিলাক কেনেকৈ বৰ্গ উলিয়াম সেইটো শ্বৰ্ট ট্ৰিক এটা দেখাই দিছোঁ। 15 পূৰণ 15 কৰিব নালাগে, 5 গুণ 25 আপোনালোকে ডাইৰেক্ট পাতি দিব। এইটো এক এটা যোগ কৰি দিয়ক। যোগ 2 হ'ল, 2 গুণ কিমান? 2, 25। এনেকৈ 25টো কৰক, 25, 5 গুণ কিমান? 25। ইয়াৰ এক এটা যোগ কৰি লওক, 3 হ'ল। এক এটা যোগ কৰিলে 2 1 3, 3 গুণ কিমান? 6, 25। 35ৰ বৰ্গ কৰিব লাগে, 35, 5 গুণ 25 ডাইৰেক্ট পাতি দিয়ক। ইয়াৰ লগত এক এটা যোগ কৰিলে কিমান হ'ব? 3 1 4, 4 গুণ কিমান? 12, 1 2 25। তেনেকৈ 95 যেনিবা ছাপ'জ 95 × 95, 5 গুণ 25 পাতি দিয়ক ডাইৰেক্ট। এক এটা যোগ কৰিলে কিমান হ'ব? 10 গুণ কিমান? 90, 9025। ধন্যবাদ।